লাহে লাহে বুজি তাক সেটল কৰিছো আজি আজি লাহৰিজানত এভিকশন হৈছে আজি লাহৰিজানৰ এভিকশন কাৰ ঘৰত হৈছে হ'ব পাৰে মাইনৰিটি মানুহ সবৰেতো বিল্ডিং আছে তা কিয় সৰকাৰি ঘৰত বহিব আবেদন কৰক এপ্লাই কৰক that is a 6th schedule council tribal এৰিয়াত কিয় বহিব লাগে তোমাৰ যদি পইচা আছে তুমি মৰিগাঁৱত মাটি কিনা নগাঁৱত মাটি কিনা কিন্তু জনজাতীয় লোকসকলৰ কাৰণে গোপীনাথ বৰদলৈ চিহ্নিত কৰি যোৱা জায়গাখনত আমিওতো গৈ নবহু মোৰতো সাহস নাই বহা যিটো কাম বৰা কলিতা দাসৰ কৰাৰ সাহস নাই সেই কামটো ইছলাম আৰু ৰহমানৰো সাহস থাকিব নালাগে আমি ট্ৰাইবেল লোকসকলৰ অস্মিতাক আমি স্বীকাৰ কৰিব লাগে মই সদায় কওঁ আপোনালোকটো এতিয়াতো কোনো মাইনৰিটি নহয় অসমত ইউ পিপল আৰ অলমোষ্ট মেজৰিটি আগৰ কথা বেলেগ আছিল এটাতো উইথ 35% পিপল অল দা মাইনৰিটিজ আৰ একচুৱেলি মেজৰিটি আৰু আপোনালোকে যদি অসমৰ জনজাতীয় সকলৰ কথা চিন্তা নকৰে কোনে চিন্তা কৰিব আপোনালোকটো আজি ইকুৱেলি ইউ আৰ ইন দা পাৱাৰ আজি বিৰোধী দলপতি বিৰোধী আসন মেক্সিমাম বিধায়কৰ আসনটো আপোনালোকে দখল কৰি বহি আছে Now, etia you power comes with responsibility. অসমৰ জনজাতীয় লোকসকলক সংৰক্ষণ কৰা অসমৰ কৃষ্টি সংস্কৃতিক ৰক্ষা কৰা আমাৰ দায়িত্ব because this is our state this is our motherland we are getting it through generation আজি যদি আপোনালোকৰ এজনো ইয়াত বহে আৰু আপোনালোকৰ যদি জনজাতীয় লোকৰ প্ৰতি মৰম নাথাকে তো হ'ব নোৱাৰে নহয় গতিকে কাৰ্বি আলঙত যদি কোনো দাস কলিতা বৰ্মনে কেতিয়াও মাটি দখল কৰিব নাযায় গগৈ সুটিয়াই তে আমি ৰহমান ইছলাম সকলো যাব নালাগে আজি তেওঁলোক নিজেও নাযায় কোনোবাই লৈ যায় আমি বুজাব লাগে যে হাফলং ডিফু বিটিয়াৰ এখিনি এটা 6 শিডিউল ট্ৰাইবেল সাব প্ল্যান তাত নাযাব ভাই বেলেগ জায়গাত যকচোন